মনত আছে তাই দুৰ্বাৰ হেঁপাহ কিবা এটা কৰি দেখুৱাৰ। আপোনাৰ মোৰ দৰে সহজ নহয় তাইৰ জীৱন। তথাপিও যেন জীৱন সংগ্ৰামত হাৰ মানিব নোখোজে 19 বছৰীয়া এইগৰাকী যুৱতীয়ে। নাম পিঞ্চি গগৈ। জন্মৰ পৰাই পিঞ্চিৰ নাই দুয়োখন হাত, কিন্তু পিঞ্চি থমকি ৰোৱা নাই। নিজৰ ভৰিৰে লিখা মেলা কৰে পিঞ্চিয়ে। যেনেদৰে ভাল ল'ৰা বা ছোৱালীজনীয়ে লিখি যায় 3 ঘণ্টাত বা 45 মিনিট সময়ত 2টা বা 3টা নোট, তেনেকৈ মই কলেজতো লিখিছিলোঁ, চেষ্টা কৰিছিলোঁ, পাৰোঁ নোৱাৰোঁ। তথাপিতো মোক কলেজৰ পৰা বহুতখিনি গুৰুত্ব দিছিল সেইখিনিৰ ওপৰত। কেৱল লিখাই নহয়, নিজৰ ভৰিৰ সহায়েৰে অতি সুন্দৰ ছবিও অংকন কৰিব পাৰে পিঞ্চিয়ে। আৰু এই জীৱন সংগ্ৰামত পিঞ্চি মাতৃয়ে লৈ আহিছে বিশেষ ভূমিকা। প্ৰথম মায়ে মোক শিক্ষা গুৰু আছিলে, মায়ে মোক শিকাইছিলে, লিখিবলৈ শিকালে, খাবলৈ শিকালে। তাৰপিছত মই স্কুলত গ'লোঁ, লাহেকৈ মই নিজেই ঘৰত শিকা প্ৰেক্টিচ কৰিলোঁ। তাৰপিছত মই তেনেদৰে স্কুল গৈছিলোঁ। চৰাইদেউ জিলাৰ সোণাৰীত জন্মগ্ৰহণ কৰা পিঞ্চি আজি কৰ্মৰত গুৱাহাটীৰ নেম কেয়াৰ হস্পিটেলত। নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি আহিছে নেম কেয়াৰত। যেতিয়া তেওঁ মোৰ ওচৰলৈ প্ৰথম আহিছিলে সংস্থাপন বিচাৰি, মই তেতিয়া সঁচাকৈ অভিভূত হৈছিলোঁ। এওঁক যদি আমি ইয়াত সংস্থাপন দিওঁ, এওঁৰ লগতে সৰ্বসাধাৰণ ৰাইজো উপকৃত হ'ব। এইটো কাৰণে যে মই তেওঁক মে আই হেল্প ইউ ডেস্কত বহাইছোঁ আৰু মানুহক সহায় কৰিবৰ কাৰণে আগবঢ়াই দিছোঁ। যিকোনো এজন মানুহে ইনফৰমেশ্যন বিচাৰি কোনো ডক্টৰ, কোনোবা এজন ৰোগী বা কাৰোবাৰ বিষয়ে সুধিব আহিব, তেওঁ ইমান সুন্দৰভাৱে বুজাই কৈ দিয়ে আৰু সেইখিনি কথা শুনি মানুহ অভিভূত হয়। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হৈছে পিঞ্চিৰ জীৱন। মই প্ৰথমে আহিছিলোঁ ইয়াত কলেজত পঢ়িবৰ কাৰণে। মোক যেতিয়া সৰুতে স্কুলবোৰত নাম লগাব দিয়া নাছিল মোক। তাৰপিছত মই চৰকাৰী স্কুলত পঢ়িবলৈ গ'লোঁ। তাৰপিছত তাত মই চিট পৰীক্ষা দিয়াৰ পিছত মোৰ মেণ্টেল প্ৰব্লেম বুলি ক'লে। মেণ্টেল প্ৰব্লেম হোৱাৰ পিছত আমাৰ ওচৰৰে এজনে মোক স্কুলত নাম লগাই দিলে, সোণাৰী জাতীয় বিদ্যালয়ত। তাৰপিছত তাত মই পঢ়িলোঁ। হাই ছেকেণ্ডেৰী পাছ কৰাৰ সময়তো মোক বহুত বাধা আছিল। সেই বাধাটো হৈছে যে মই পৰীক্ষা দিয়াৰ পাছতো পৰীক্ষাত এবচেণ্ট বুলি তেওঁলোকে মাৰি দিছে। কিন্তু ইমানৰ পিছতো হাৰ মানিব খোজা নাই তাই, কাৰণ 19 বছৰীয়া পিঞ্চিৰ আছে অলেখ সপোন। সেই সপোন সাৰ্থক কৰিবলৈ তাইক লাগে আপোনাৰ আৰু ৰজাঘৰীয়াৰ অলপমান মৰম আৰু অলপমান সহায়। যোৱা বছৰ ৰাজস্থানত খেলি আহিছোঁ আৰু গুৱাহাটীত খেলিছিলোঁ। 2015 চনত গ'ল্ড মেডেল লৈ গৈছোঁ। মই গৌৰৱ কৰি আনিব পাৰিম যদি মোক চৰকাৰে সুবিধা কৰি যদি লৈ যায়। কেমেৰা পাৰ্চন পৱনৰ সৈতে কাকলি বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।